বন্ধুসকল আমি বহুতে অনলাইন আৰ্নিঙৰ নামটো শুনিছোঁ আৰু হয়তো বহুতে ট্ৰাইও কৰিছোঁ আৰু বহুতকেইটা ৱেবছাইট ফেক থাকে আৰু কিছুমান এপো ফেক থাকে যোনে এইটো ডিমাণ্ড কৰে যে এইখিনি কৰিলে বা ইমানখিনি কষ্ট কৰিলে আপুনি দিনৰ ভিতৰত $1 বা $2 ইনকাম কৰিব পাৰিব। তাৰ ভিতৰত বহুতখিনি ফেকো থাকে আৰু বহুতখিনি ৰিয়েলো হয়। মই আজি আপোনালোকক কিছুমান এনেকুৱা ৱেবছাইটৰ নাম ক'বলৈ ওলাইছোঁ য'ত আপোনালোকে 100% পইচা পাব। আৰু ভিডিঅ'টো আগবঢ়াৰ আগতে এটা কথা কওঁ যে পইচা অফলাইনে হওক বা অনলাইনে হওক দুইটাতে কষ্ট কৰিব লাগিব। এইটো নহয় যে আপুনি কামটো আজি ষ্টাৰ্ট কৰিছে আপুনি কাইলৈৰ ভিতৰত লাখপতি হৈ যাব পাৰিব, আৰু তেনেকুৱা হয় যদি মাত্ৰ লটাৰীতে হয়। কিন্তু কামত কষ্ট কৰিব লাগিব। যদি আপুনি কষ্ট কৰিব পাৰে সেইটো সময়ো আহিব যেতিয়া আপুনি লাখ টকা ইনকাম কৰিব বা বহুত টকা ইনকাম কৰিব, সেইটো টাইমো আহিব, কিন্তু সময় লাগিব, কষ্ট কৰিব লাগিব। আৰু মই এইটো ৰিকমেণ্ডেড কৰোঁ যে আপুনি এইটো ফিল্ডত আহক অনলাইনত আৰ্নিং কৰিবলৈ। যদি আপুনি সেই ফিল্ডটোত টাইম ইনভেষ্ট কৰিব পাৰে বা আপুনি এজ এ পাৰ্ট টাইম হিচাপে কামটো কৰিবলৈ বিচাৰে, তেতিয়াহ'লে আপুনি ফিল্ডটোত আহক আৰু তেনেহ'লে ট্ৰাই কৰি চাব পাৰে। তেনেহ'লে এই ভিডিঅ'টো আগবঢ়াওঁ ব'লক। আৰু এটা কথা, যদি ভালকৈ ভইচটো শুনা নাই তেনেহ'লে হেডফোনডাল ইউজ কৰিব, কাৰণ মোৰ ভইচ কোৱালিটিটো অলপ কম হৈ আছে। আৰু যিয়ে নহওক, যদি ভালকৈ শুনা নাই, শুনিছে যদি ঠিক আছে, যদি ভালকৈ শুনা নাই তেনেহ'লে হেডফোনডাল ইউজ কৰিব। আৰু ইয়াৰ প্ৰথমটো হ'ল যোনটো আমি এটা কথা পাতি আছোঁ বা মই কথা পাতি আছোঁ, আপোনালোকে শুনিছে ইউটিউব এনেকুৱা এটা মাধ্যম যাৰ থ্ৰুদি আপুনি আপোনাৰ নিজৰ পেচনটো দেখুৱাব পাৰে আৰু পইচা ইনকাম কৰিব পাৰে। আৰু ইউটিউবৰ ভিডিঅ' যেতিয়া ষ্টাৰ্ট হয় তেতিয়া এড এটা আহে, সেই এডৰ পইচাটো ইউটিউবে 45% নিজে ৰাখে আৰু 65% আপোনালোকক দিয়ে। আৰু সাধাৰণতে এইটো গুগল এডচেঞ্চে দিয়ে। আৰু গুগল এডচেঞ্চে কিছুমান এড ইউটিউবৰ ভিডিঅ'ত প্ৰথমতে দেখুৱাই দিয়ে আৰু সেই এডৰ পইচা পায়। আপোনাৰ যেতিয়া এটা ভাল চেনেল আছে, তাত ভাল ভিউজ আহে, তেতিয়া সেই ভিউজৰ ওপৰত ডিপেণ্ড কৰি গুগলে সেই এডবোৰ চলাব আপোনালোকৰ ভিডিঅ'ত, আৰু সেই হিচাপত আপুনি সেই এডবোৰৰ পইচা পাব। ইউটিউব আপোনাৰ যদি কিবা কৰিবলগীয়া ভাল কিবা জানিবলগীয়া যদি কিবা বস্তু আছে, আপুনি যদি কাৰোবাক জনাব বিচাৰে কিবা কথা, বা আপোনাৰ যদি কিবা কুকিং শ্ব' হওক বা টেকন'লজি চেনেল হওক বা আৰু কিবা বেলেগ চেনেল আছে, বা আপোনাৰ যদি কিবা প্ৰতিভা আছে, আপুনি ইউটিউবত আহক, ভিডিঅ' বনাওক, দেখুৱাওক, মানুহে ভাল পায় যদি চাব, তেতিয়া আপুনি তাৰপৰা বহুতখিনি পইচা ইনকাম কৰিব পাৰিব। আৰু ইয়াৰ পিছৰটো হ'ল এফিলিয়েট মাৰ্কেটিং। যিমান সোপা অনলাইন শ্বপ আছে, আমাজন, ফ্লিপকাৰ্ট বা স্নেপডিল হওক, সিহঁতৰ এটা এফিলিয়েট প্ৰগ্ৰেম থাকে য'ত আপুনি তাত গৈ পেলাই এফিলিয়েট মেম্বাৰশ্বিপ লৈ পেলাই আপুনি কোনোবা এটা যদি কিবা এটা বস্তু কিনে, যে কোনোবাই যেতিয়া যি মোবাইল কিনে বা কিবা ড্ৰেছ কিনে, আপুনি সেই এফিলিয়েট মেম্বাৰশ্বিপ হৈ পেলাই যদি আপুনি সেই মানুহটোক ৰেফাৰ কৰে যে আপুনি পঠোৱা লিংকটোৰ থ্ৰুদি কিনক, তেতিয়া সেই কিনা বস্তুটোৰ 1 বা 2% আপুনি পাব। আৰু এক্সেচৰিজ বা কিতাপত বেছি পায়, 10 বা 12% বেছি পায়। এইটো এটা ভাল চ'ৰ্চ। আপুনি কোনোবা এটা স্নেপডিল বা ফ্লিপকাৰ্টৰ এফিলিয়েট মেম্বাৰশ্বিপ লৈ লওক, আৰু তেনেকৈও ঠিক ঠাক ইনকাম হৈ যায়। আৰু এফিলিয়েট মাৰ্কেটিং কৰা মই এটা সহজ উপায় দিছোঁ। আপোনাৰ যেতিয়া এটা ফেচবুক পেজ আছে বা ইনষ্টাগ্ৰাম পেজ আছে বা এটা ইউটিউব চেনেল আছে, তেনেহ'লে তাত আপুনি নিজৰ সেই লিংকবিলাক তাত দিব পাৰে। অডিয়েঞ্চটো প্ৰথমৰ পৰাই আছে, এতিয়া আপোনাৰ যদি ইমানখিনি অডিয়েঞ্চ আছে তেনেহ'লে তাৰ ফাইদা উঠাওক আৰু তাৰপৰা পইচা ইনকাম কৰক। চ' এফিলিয়েট মাৰ্কেটিং এটা ভাল চ'ৰ্চ যাৰ ফলত আপোনালোকে পইচা ইনকাম কৰিব পাৰিব। আৰু ইয়াৰ পিছৰ .comটো হ'ল fiverr.com। আপুনি যদি এক্সট্ৰা কাৰিকুলাৰ কিবা কৰিব পাৰে, ৱেবছাইট এডিটিং বা ৱেবছাইট ডিজাইন বা লগ' এডিটিং বা লগ' ডিজাইন, ভিডিঅ' আউটপুট বনোৱা, ইনপুট বনোৱা বা ভিডিঅ' এডিটিং যদি কৰিব জানে, তেনেহ'লে fiverr.com এটা ভাল উপায়। যদি আপুনি fiverr.comত গৈ পেলাই এটা একাউণ্ট বনায়, সেই একাউণ্টত আপোনাৰ বহুতখিনি অপশ্যন থাকে কি আপুনি কৰিব পাৰে। আপুনি যদি জানে যে মই এইটো কৰিব জানো, তেতিয়াহ'লে আপুনি তাত গৈ পেলাই এটা একাউণ্ট খোলক। সেই একাউণ্ট খোলাৰ পিছত আপোনাক যদি কোনোবাই ৰেফাৰ কৰে যে আপোনাৰ এটা ভিডিঅ' মই এটা ছাজেশ্যন দিছোঁ যে আপুনি যদি ভিডিঅ' এটা বনাব পাৰে, ভিডিঅ' এডিটিং কৰিব জানে, আপোনাক যদি কোনোবাই ৰেফাৰ কৰে যে এই ভিডিঅ'টো এডিটিং কৰি দিওঁ, তেনেহ'লে আপুনি ভিডিঅ'টো এডিটিং কৰি দিব পাৰে। আৰু ফাইবাৰৰ পে'মেণ্টটো হ'ল $5। আপোনাৰ ভিডিঅ'টো বনাই দিয়াৰ পিছত $5 আপুনি পাই যাব। আৰু যদি আপুনি মানুহজনক কয় যে মইতো আপুনি বনোৱা ভিডিঅ'টো
মই এডিটিং কৰি দিলোঁ, তাৰ লগতে আৰু দুটা মই ভিডিঅ' এডিটিং বনাই দিছোঁ, মোক সেইটোতে এক্সট্ৰা পইচা লাগিব, $5 বা $15 বা $20 লাগিব। আপুনি নিজৰ হিচাপত সেই এমাউণ্টটো ল'ব পাৰে, কিন্তু মেক্সিমাম যোনটো পে'মেণ্ট থাকে সেইটো হ'ল $5। অকল ভিডিঅ' এডিটিং বুলি নহয়, ৱেবছাইট ডিজাইন, তাৰপিছত লোগো ডিজাইন, ভিডিঅ'ৰ আউটপুট ইণ্ট্ৰ বনোৱা আৰু বহুতখিনি এনেকুৱা অপশ্যন থাকে। আপুনি যদি পাৰে তেনেহ'লে তাত যাওক, একাউণ্ট এটা খোলক, আপোনাৰ মতে যদি আপুনি কৰিব পৰা কাম যদি তাত যদি কিবা আছে কৰক, আৰু তাৰপৰা ভালেখিনি ইনকাম হৈ যায়। আৰু ইয়াৰ পিছৰটো হ'ল ব্লগ বা ৱেবছাইট। আপুনি এটা ব্লগ বা ৱেবছাইটো খুলিব পাৰে। সাধাৰণতে আজিকালি ৱেবছাইট এটা খুলিলে খুব বেছি 5 বা 10 মিনিট সময় লাগে। আপুনি নিজেও খুলিব পাৰে বা আপুনি কাৰোবাৰ সৈতে বেলেগৰ সৈতে পৰাও খুলিব পাৰে। খুব বেছি আজি যদি কেফে চেফেত যায় তেনেহ'লে 700 পৰা 800 টকা ল'ব। ৱেবছাইট এটা খোলক। আৰু এটা ৰাস্তা আছে, সাধাৰণতে মই এইটো ৰাস্তা আগৰখিনিতো কৈ আছোঁ, তথাপি মই আকৌ এবাৰ কৈছোঁ এটা ভালকৈ বুজাই পেলাই। আপোনাৰ যদি এটা ফেচবুক পেজ আছে বা এটা ইনষ্টাগ্ৰাম পেজ আছে, সাধাৰণতে আজিকালিতো চবৰ তাত ইনষ্টাগ্ৰাম আৰু ফেচবুক থাকেই, তাত আপোনালোকে বহুতখিনি দেখিছে আপোনাক কোনোবাই ৰেফাৰ কৰে বা আপোনাক কোনোবা পেজে কয় যে আপোনাৰ ফটোখন আপলোড দিওঁ নে তোমাৰ ফটোখন আপলোড দিওঁ, আৰু তোমালোকেও ভাল পোৱা যে ঠিক আছে আপলোড দিয়ক। আপলোড দিলে আপোনাৰ ফটোখন আপলোড হোৱাৰ লগে লগে বা তোমালোকৰ ফটোখন আপলোড হোৱাৰ লগে লগে সিহঁতৰ ফলোৱাৰ বাঢ়িলে, সিহঁতে তোমালোকৰ ফটোৰ জৰিয়তে অডিয়েঞ্চ গোটাইছে। চ' সেই অডিয়েঞ্চৰ কিয় গোটায়? এফিলিয়েট মাৰ্কেটিং কৰিবলৈ। যেতিয়া ফলোৱাৰ বাঢ়ি গ'ল, সিহঁতে এফিলিয়েট মাৰ্কেটিং হিচাপে সেই লিংককেইটা সেই পেজত দি দিলে, আৰু তাৰ থ্ৰুদি 1000 ফলোৱাৰ আছে, সেই 1000 ফলোৱাৰৰ ভিতৰত এটা দুটা হ'লেওতো চাব বা 100টা হ'লেওতো চাব সেই লিংকটোত যাব। যদি সেই 100টাৰ ভিতৰত কোনোবা এটাই যদি সেই লিংকটোত দিয়া বস্তুটো যদি বিচাৰে তাৰপৰা কিনিব পাৰিব। তেনেকৈ এফিলিয়েট মাৰ্কেটিং কৰিব পাৰে। আৰু সাধাৰণতে ইনষ্টাগ্ৰাম আৰু ফেচবুকত এইটো বস্তু কৰিবলৈ অলপ সহজ, কাৰণ অডিয়েঞ্চটো আগৰ পৰাই থাকে। আপুনি সেই অডিয়েঞ্চখিনি ফাইদা উঠাব লাগে। আৰু এইকেইটাই আছিলে। আৰু এটা কথা যে অনলাইন হওক বা অফলাইন হওক কষ্ট দুয়োটাতে কৰিব লাগিব। আৰু এইটো নহয় যে মই আজি কৰিছোঁ কাইলৈ বাদ দিলোঁ, তেনেকৈ কৰি লাভ নাই। আপুনি কৰিছে যদি এজ এ পাৰ্ট টাইম লওক এইবিলাক কাম। লাইফৰ পইণ্ট বনাব নালাগে। আপোনাৰ পইচা ইনকাম কৰিবলৈ মন গৈছে বা আপোনাৰ পইচা লাগে, ইমানো জৰুৰত হোৱা নাই, তথাপিও আপোনাৰ পইচা এটা ইনকাম কৰিবলৈ মন আছে, চ' আপুনি এইটো এটা পাৰ্ট টাইম লওক, ফুল টাইম কৰিব নালাগে। আৰু এইকেইটাই আছিলে উপায় য'ৰ পৰা আপুনি অনলাইন আৰ্নিং কৰিব পাৰে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব। আৰু মই বহুত দিন ভিডিঅ'টো দিয়া নাছিলোঁ, মই ভাবি আছিলোঁ যে কিহৰ ওপৰত ভিডিঅ' বনাওঁ, চ' মই আজি এইটোৰ ওপৰতে বনাই দিলোঁ। ইয়াৰ পিছতো মই ভিডিঅ' আনি থাকিম, আশা কৰিছোঁ ভাল পাব।